কংগ্ৰেছ থাকিব, য'ত য'ত কংগ্ৰেছ ক্ষমতালৈ আহিব, আমি কৰ্ণাটক মডেল আমি সবতে চলাম। য'ত কংগ্ৰেছ আহিব তাত ওল্ড পেনশন পলিচি কাম শেষ হোৱাৰ পাছতো আপুনি যাতে সসন্মানে জীয়াই থাকিব পাৰে তাৰ কাৰণে আপোনাক পেনশন দিয়া হ'ব। যে আমি যেতিয়া কংগ্ৰেছ শাসনত থাকিম আমি 500 টকাত চিলিণ্ডাৰ দিম। আৰু ৰাইজ আপোনালোকে ৰাজস্থানত যদি চিনাকি মানুহ আছে খবৰ ল'ব, আমি 500 টকাত আমি 30 লাখ মানুহক চিলিণ্ডাৰ দি আছোঁ। কৰ্ণাটক মডেল মানে কি? এই যে লাইট জ্বলি আছে, আজি 2 মাহৰ আগতে আমাৰ অসম বিধানসভাৰ স্পিকাৰে কি কৈছিলে যে লাইট যদি বিল দিব নোৱাৰে লাইট ফেন অফ কৰক, গছৰ তলত বহক, কৈছিলে নাই? কিন্তু আমাৰ নেতা ৰাহুল গান্ধীয়ে কি কৈছে? য'ত য'ত কংগ্ৰেছ চৰকাৰ থাকিব আমি 200 ইউনিট বিজুলী বাতি আমাৰ মানুহখিনিক আমি ফ্ৰীকে দিম। 200 ইউনিট ফ্ৰীকে দিম। আমি গছৰ তলত যাবলৈ নকওঁ। আমাৰ মন্ত্ৰীক সুধিছিলে যে দৰৱৰ দাম ইমান বাঢ়িছে, আমি দুখীয়া মানুহ কেনেকৈ জীয়াই থাকিম? মন্ত্ৰীয়ে উত্তৰ দিছে যে দুখীয়া মানুহে এলোপেথিক দৰৱ খাব নালাগে, হোমিঅ'পেথিক খাব। মন্ত্ৰীকেইজনৰ ল'ৰা এলোপেথিক খাব আৰু আমাৰ ল'ৰা ছোৱালীয়ে হোমিঅ'পেথিক খাব লাগিব। মন্ত্ৰীক সুধিছিলে সাংবাদিকে যে পেট্ৰলৰ দাম ইমান বাঢ়িছে, ডিজেলৰ দাম ইমান বাঢ়িছে, আমি গাড়ী কেনেকৈ চলাম? মন্ত্ৰীয়ে উত্তৰ দিছে বিজেপিৰ, কি বুলি? গাড়ীত উঠিব নালাগে, চাইকেল মাৰি যাব। ৰাইজ এই কথাবিলাকৰ উত্তৰ আমি দিব লাগিব আহি থকা সময়ত। আৰু এই কথাবিলাকৰ উত্তৰ মই অকলে দিলে নহ'ব, আমি সকলোৱে মিলি পেলাই দিব লাগিব। য'ত য'ত কংগ্ৰেছ থাকিব, য'ত য'ত কংগ্ৰেছ ক্ষমতালৈ আহিব, আমি কৰ্ণাটক মডেল আমি সবতে চলাম। য'ত কংগ্ৰেছ আহিব তাত ওল্ড পেনশন পলিচি কাম শেষ হোৱাৰ পাছতো আপুনি যাতে সসন্মানে জীয়াই থাকিব পাৰে তাৰ কাৰণে আপোনাক পেনশন দিয়া হ'ব। যে আমি যেতিয়া কংগ্ৰেছ শাসনত থাকিম আমি 500 টকাত চিলিণ্ডাৰ দিম। আৰু ৰাইজ আপোনালোকে ৰাজস্থানত যদি চিনাকি মানুহ আছে খবৰ ল'ব, আমি 500 টকাত আমি 30 লাখ মানুহক চিলিণ্ডাৰ দি আছোঁ। কৰ্ণাটক মডেল মানে কি? এই যে লাইট জ্বলি আছে, আজি 2 মাহৰ আগতে আমাৰ অসম বিধানসভাৰ স্পিকাৰে কি কৈছিলে যে লাইট যদি বিল দিব নোৱাৰে লাইট ফেন অফ কৰক, গছৰ তলত বহক, কৈছিলে নাই? কিন্তু আমাৰ নেতা ৰাহুল গান্ধীয়ে কি কৈছে? য'ত য'ত কংগ্ৰেছ চৰকাৰ থাকিব আমি 200 ইউনিট বিজুলী বাতি আমাৰ মানুহখিনিক আমি ফ্ৰীকে দিম। 200 ইউনিট ফ্ৰীকে দিম। আমি গছৰ তলত যাবলৈ নকওঁ। আমাৰ মন্ত্ৰীক সুধিছিলে যে দৰৱৰ দাম ইমান বাঢ়িছে, আমি দুখীয়া মানুহ কেনেকৈ জীয়াই থাকিম? মন্ত্ৰীয়ে উত্তৰ দিছে যে দুখীয়া মানুহে এলোপেথিক দৰৱ খাব নালাগে, হোমিঅ'পেথিক খাব। মন্ত্ৰীকেইজনৰ ল'ৰা এলোপেথিক খাব আৰু আমাৰ ল'ৰা ছোৱালীয়ে হোমিঅ'পেথিক খাব লাগিব। মন্ত্ৰীক সুধিছিলে সাংবাদিকে যে পেট্ৰলৰ দাম ইমান বাঢ়িছে, ডিজেলৰ দাম ইমান বাঢ়িছে, আমি গাড়ী কেনেকৈ চলাম? মন্ত্ৰীয়ে উত্তৰ দিছে বিজেপিৰ, কি বুলি? গাড়ীত উঠিব নালাগে, চাইকেল মাৰি যাব। ৰাইজ এই কথাবিলাকৰ উত্তৰ আমি দিব লাগিব আহি থকা সময়ত। আৰু এই কথাবিলাকৰ উত্তৰ মই অকলে দিলে নহ'ব, আমি সকলোৱে মিলি পেলাই দিব লাগিব।